নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে চাওক কি হৈছে আৰু কি নহৈছে জানো। হেৰা কি কৰিছা? পিঁয়াজ ধুলোঁ, কাটিলোঁ, মাছ, বিলাহী, পিঁয়াজ আৰু আদা নহৰু গুচাই থৈছোঁ। মাছটো মই বনাম। আপুনি বনাব নি? অঁ, মাছটো মই বনাম দেই। মই বনাম মাছটো মই বনাম। আৰু হেৰি নহয়, এই আলুগুটি গুচাই থৈছোঁ, আলুগুটি দি দিম নি? কঁঠাল গুটি বেয়া নহ'ব, মাছৰ লগত ভাল হ'ব কঁঠাল গুটি। বিলাহীয়ে আলুৱে বিলাহীয়ে মাছে কঁঠাল গুটি। অঁ, কেনেকুৱা লাগে খাই চাম, আজি বনাম। মই নিজে বনাম এইটো দেই। চব যোগাৰ কৰি দিছোঁ। হ'ব, মই মাছটো বনাম, তুমি ভাতকেইটা বনাই দিবা, হয় নহয়? হৈ যাব। এতিয়া মই মাছ বনাম, এওঁ ভাত বনাব, কেনেকুৱা লাগে চাব। এই অকণমান উন্নতি হোৱা পথবোৰ বাছি লৈছোঁ, অকণমান উন্নতি পথত যাব। এই উন্নতি পথনো কোনটো? উন্নতি পথ মই আজিলৈকে দেখি পোৱা নাই। ইমান গাড়ী চলাই ঘূৰিবোৰ উন্নতি পথ মই দেখাই নাই ক'তো। এইবিলাক সমন্বয় পথ পাইছোঁ, মিলিজুলি পথ পাইছোঁ, আৰু পদী পথ পাইছোঁ, এইবোৰ পথ পাইছোঁ, কিন্তু মই উন্নতি পথ মই নাই দেখা দেই। ইমান গাড়ী ঘোঁৰা চলাই অকণমান উন্নতি পথত যাব লাগে, তেতিয়াহে মানুহে পাৰিব। আমাক লোকেশক দেখা নাই কেনেকৈ উন্নতি পথে গৈছে। তেনেহ'লে লোকেশকে সুধি আহিবাচোন, উন্নতি পথ কোনটোদি সোমাই গ'লে পায়, লোকেশক সুধিবা। সেইটো উন্নতি পথৰ কথা কোৱা নাই অ'। কোনটো উন্নতি পথ? কোনটো উন্নতি পথ? পথ বুলি ক'লে আৰু পথ, আৰু মই সমন্বয় পথ পাইছোঁ, বাপুজী পথ ৰাস্তা বুলি কয়। অঁ, আচলতে সেইটো কথা মই কেনেকৈ জানো? মই উন্নতি পথৰ কথা কৈছোঁ, টকা পইচা হয় নেকি? হয়। হ'ব জানো? মানুহজনী উন্নতি পথত আগবাঢ়িবলৈ গৈছে, উন্নতি পথটো নাপালোঁ, এতিয়া মাছখনকে ফ্ৰাই কৰি লওঁ আৰু দেই। এতিয়া মজা আছে আৰু হৈছে আৰু বেছি টাইম নাই আৰু ধুনীয়াকৈ বনাই থাকোঁ। বেছি টাইম নাই নহয়, আছে বেছি টাইম। আদা নহৰু দিছে, পিঁয়াজ দিছে, এয়া সিজিবলৈকে আছে। কেলৈ নাই টাইম? ধেৰ টাইম আছে। বাকী মানে তুমি ভাবিছা নেকি পথাৰখন মই মাছ মাংস হ'লে এনেও বনাই থাকোঁ, পটককৈ হ'ব হৈ যাব। তেওঁ যেনিবা চব তেওঁহে কৰে আৰু। সঁচাই কিন্তু দেই, মাইকী মানুহবোৰৰ গৰম দিনকেইটা বৰ কষ্ট হয়। মানে ইয়াত দেখিছেনে, মই মাছখন বনাওঁতেনে এইবোৰ ঘামি গৈছে, চব বেয়া ঘামিছোঁ। এই গৰম দিনকেইটা কিন্তু দিগদাৰ হয় কিন্তু দেই ৰন্ধা বঢ়া কৰিবলৈ। মই এতিয়া মাছখন বনাওঁতে গম পাই গৈছোঁ আৰু আপোনালোকে দেখিছে নহয় কেনেকুৱা ঘামিছোঁ, সাংঘাতিক ঘামিছোঁ আজি। দিনটো গৰম পূৰা আজি আৰু আমাৰ এইকেইজনী দেখিছা না কেনেকুৱা জমি আছে। এইকেইজনী এজনী চব গুণগুণি চেক এটা দিয়া। গুণগুণি চেক দিয়া, চেক চেক দিয়া, চেক 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 ইটো কৰি চেক চেক চেক। গুড গাৰ্ল। দোকান চাবলৈ কেনেকুৱা লঠক ঠক হৈছে, এতিয়া চব লঠক ঠক। মাছ দি থৈছোঁ, বিলাহী সৈতে বনাইছোঁ ধুনীয়াকৈ, আৰু লগত কঁঠাল গুটি আছে। চাই লওক, কঁঠাল গুটি আছে, বিলাহী কঁঠাল গুটি সৈতে বনাইছোঁ, কি ধুনীয়াকৈ লঠক ঠক এইয়া কঁঠাল গুটি চব কি মজা লাগিব। লঠক ঠককৈ বনাম, কেনেকুৱা সোৱাদ হ'ব আৰু দেই। আৰু হ'ব বুলি কৈছোঁ, কি সোৱাদ হয় নাজানো, বনাইছোঁহে এয়া চবচোন, কি সোৱাদ হয় নাজানো আৰু দেই। কখন পঢ়ি আছা নি তুমি? অঁ, ঠিকে আছে বাৰু, পঢ়ি লওঁ বাৰু। মায়ে মই ভাত বনাই আছোঁ, তুমি পঢ়ি থাকা, হ'লে কৈ দিম দেই। ভাত হোৱালৈকে পঢ়ি থাকা। এয়া মাছ নমাই দিলোঁ, মাছ হৈ গ'ল। তাৰপৰা এয়া জলকীয়া পিঁয়াজে কাটি থৈছোঁ, আৰু এয়া জ্বলাকৈ বনাম। এইখন ধুনীয়াকৈ কেনেকুৱা লাগে নাজানো আৰু খাব লাগিব আৰু দেই। এইখন চব কিমান সুন্দৰকৈ বনাই দিছোঁ, চাই লওক। এইখন জ্বলা, ধুনীয়াকৈ জ্বলাকৈ বনাইছোঁ। এইখন মজা আছে, জ্বলা দি পূৰা জ্বলা দিছোঁ আৰু এইবোৰ জলকীয়া দেখিছেনে ৰঙা ৰঙা, পূৰা জ্বলা দি বনাইছোঁ। খাব লাগিব, এই গৰমটো চাই একদম পূৰা জ্বলা দি দিছোঁ, খাব লাগিব। মজা লাগে, কেনেকুৱা লাগে নাজানো।
চাহ ফুটি গৈছেগৈ একদম জ্বলা হ'ব খাই ল'ব হ'ব কেতিয়া আমাৰ বনাই মেলি হৈ গ'ল এতিয়া আমি খাবলৈ উলিয়াই আনিলোঁ এতিয়া চাই যাওক কেনেকুৱা লাগে ইয়াত দেখিছে নাই এপিচ ফ্ৰাই মাছ ইয়াত আছে মাছ এপিচ আৰু এয়া চাওক ধুনীয়াকৈ দেখুৱাই দিছোঁ এই দুভাগো এইভাগো এতিয়া আমি খাই লওঁ বাকী কিনো দেখুৱাম আৰু ইমানটা এতিয়া আৰু তিনিভাগ ধুনীয়াকৈ বনাই ল'লোঁ এয়া ঘামি জামি বনাই দিলোঁ এতিয়া খাই লওঁ খোৱাটো নেদেখাওঁ দেই ইমানটা সামৰণি মাৰিলোঁ ভিডিঅ'টো ধন্যবাদ জয় অসম